নমস্কাৰ দাদা। ও মা গুতুৰুলাও আৰু এই আমাৰ ফটো উঠি আছে ই বামোচন। তো হেল্ল' গাইছ, আজি আমি লগ লাগিলো এইকেইটা। তো আমি গোটেই কেইজন যাম আমি মন্দিৰলৈ। তো তোমালোকে এই ব্লগিং ভিডিঅ'টো চাই থাকা আৰু এনজয় কৰা। তো বলক। গাইছ আহি আমি এতিয়া পালো আহি নাৰিকলি মন্দিৰ। তো নাৰিকলি মন্দিৰটো এইটোৱে হয়, তোমালোকক মই দেখুৱাই আছো, তোমালোকে চোৱা। আৰু তাৰ লগতে আমাৰ লগত আহিছে আমাৰ এইকেইজন বন্ধু, আৰু তাত আছে কেইজনমান। তো ইয়াৰো এটা চেনেল এটা আছে, ব্লগিং চেনেল এটা আছে। তো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লিংক ডেছক্ৰিপশ্যনত আছে। ক ভাই কিবা। আৰু মোৰ চেনেলটো জিনটোৰ মানে কি আৰু ডেছক্ৰিপশ্যনত থাকিব লিংকটো, গতিকে আপোনালোকে চাই ছাবস্ক্ৰাইব লাইক নামটো কৈ দে কৰি দিবা। আৰু মোৰ চেনেলটোৰ নাম হয় ঋষি কাশ্যপ বুলি আছে। তোৰ ঋষি কাশ্যপ বুলি আছে। তোমালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। তো এইটোৱে আছিল নাৰিকলি মন্দিৰ। তো তোমালোকক এই মন্দিৰটো দেখুৱালোঁ। এতিয়া আমি যাম খতৰা সত্ৰ। তো তোমালোকক খতৰা সত্ৰ দেখুৱাম, তোমালোকে ভিডিঅ'টো চাই থকা আৰু লগতে অলপমান এনজয় কৰা। আৰু চাল দিয়া ল'ৰা, চাৰিচকীয়া নহ'লেও বাইক লৈ ঘূৰা, য'তে ত'তে জিতি কৰি ফুৰা, আমি ভাই গাঁৱলীয়া ল'ৰা। পকাৰানৰ মাজে মাজে এইটো মস্ত ৰাস্তা চাল্লা। নমস্কাৰ দুলন দা। দুলন হয়, নমস্কাৰ। নমস্কাৰ নমস্কাৰ। ঝোলা খাব নেকি আপুনি? আমাৰ পাছত আহক, বলক। ঝোলা খাব? খাওক। বোলে ঝোলা খাই বোলা, তাক খুৱাই দিছোঁ। গোটেইকেইটা ৰৈ দি। কি পৰি গৈছে নেকি? হা? ফ্ৰাই কৰি দিয়ক। দি দি। দাদা শিখৰ হ'ব নেকি? দিবচোন এটা। তই কি খালি? তই কি খালি? শিখৰ বিৰাট ভাল বস্তু আৰু নেকি? একদম বঢ়িয়া, সুন্দৰ। বলক।
বাইকখনত সুন্দৰকৈ তেল পানী ভৰাই লৈ আমি পালোৱে আৰু খতৰা। তো তোমালোকে চাই থাকা। এয়াই হৈছে আমাৰ খতৰা সত্ৰ। পাই গলো চোৱা। তো ইয়াত আছে এইটো এটা হনুমানৰ মূৰ্তি। এইটো কি মিলাই আছা? সুন্দৰ খাই দিছা দেই। একেবাৰে শেষ। খালা হে? আমি যে কাষত ৰৈ থাকিলো পাত্তাই নাপালা নেকি? হে আগত নাই পাত্তাই নাপালা? সত্ৰত আছে এইটো এটা জাবৰ বেংক। এই জাবৰ বেংকত তোমালোকে কিবা এইবিলাক পেলালে পেলাই দিবা। এইটো কি? এইটো মুড়ি। কিয়? পুখুৰী আৰু মাছক খুৱাবলৈ লৈ অহা হৈছে। আই মাছক খুৱাবা আৰু? হয় হয় খুৱাম। নিজে নাখাতো? সন্ধিয়া হ'লে চলে আৰু। কিয় সন্ধিয়া হ'লে মুড়িৰ লগত কি চলে তোমাৰ? মুড়ি ভাল মুড়িটো চলে আৰু বেলেগ একো নচলে। সুন্দৰ বলক। ফটো উঠিবা তুমি? উঠা। মানে তুমি মাছ 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 মাছ। তো আচলতে এইটোৱে হ'ল এইটো পুখুৰী খতৰা সত্ৰৰ। তো ইয়াত আচলতে কাছ পোৱা যায় আৰু ডাঙৰ ডাঙৰ বহুত পুৰণি মাছ পোৱা যায়। তো ইয়াতে এতিয়া আমি পেলাই দিছোঁ ইয়াতে মুড়ি। ইয়াতে মানে আমি এতিয়া মুড়ি দি দিলোঁ। দুই এটা মাছ আহি আছে খাই আছে, কিন্তু তোমালোকক জাক দেখুৱাব পৰা নাই। কিন্তু জাককৈ আহে আমি, কিন্তু আজি অহা নাই এতিয়ালৈকে। তো মানে এনেকুৱা হৈছে মাছকেইটা ইয়াতে আহিলে মোৰ কেমেৰাটো জেপত থাকে, আকৌ যেতিয়া নেকি কেমেৰাটো উলিয়াই পেলাই ইয়াতে বহি থাকোঁ তেতিয়া মাছকেইটা নাহে। মানে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। তো গাইজ যিমান পাৰি সিমান জুম কৰিছোঁ, জুম কৰি তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাত যে আছে সেই নাৰিকলৰ গছডালৰ তলত এইকেইটা কাছ হয়। আৰু আছে ৰ'বা মই তোমালোকক দেখুৱাই আছোঁ, চাই থাকা। আৰু এটা এইটো যিটো এইটো বগা বগা দেখিবলৈ পাইছা তোমালোকে, মই ইয়াতে এডিট কৰি বহুৱাই দিম বাৰু তোমালোকক, কাৰ্চিন মাৰি দেখুৱাই দিম, তোমালোকে চাই ল'বা। এইটো এটা কাছ হয় আৰু তাত নাৰিকলৰ তলত আছে কাছ। তো এতিয়া কাষত অহা নাই, তো সেইকাৰণে তোমালোকক দেখুৱাব পৰা নাই। তো গাইছ আমি গোটেইকেইজন এতিয়া ওলাই আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা। তো এতিয়া আমি গোটেইকেইজন ওলাই আহি এতিয়া আমি যাম হিৰিম্বা, কিন্তু তাৰ আগতে আমি খাই ল'ম গোটেইকেইজনে এক কাপ চাহ। তো চাহ তাহ কেপি চেপি খাই লৈ বলক আৰু। এটা আৰু ইমান সময় কি মিলাই আছে দাদা? কি বস্তু? কমলাৰ পচন্দ। কমলাৰ পচন্দ? আমাৰ কমলাৰ পচন্দ আছিল তাৰমানে। হয় নেকি? কেইবাৰ মাৰিব লাগে এনেকে? তেতিয়ালৈ মানে মালটো পুৰা মিক্স মাৰিয়ে থাকিব লাগে। পেটতেতো যাব, তাতে মুখৰ ভিতৰত মিক্স কৰিলেও হয়। আমাৰ মিডিয়ামটো হাতখনহে মেইন নেকি? হাতখনহে মেইন। চলাব পাৰা 80 তাৰ পৰা স্কুটি দি নাযাওঁ মই। কিয়? দাঙি কৰিব লাগিব। মানে পৰাৰ সম্ভাৱনা থাকে আৰু ঘুমাব ইচ্ছা নাই আৰু। ঘৰত ৰাতিপুৱা ঘুমাই আহিছোঁ, গতিকে ইয়াতে আৰু নুঘুমাওঁ, গতিকে 80 পৰা নাযাওঁ।
যাব লাগে আমি যাই আছো এতিয়া মন্দিৰৰ ভিতৰত সোমোৱা ৰাস্তাটোৰে বনাওঁতে ৰাস্তাত নবহিলে হ'ল আৰু ইয়াত কেনেকৈ তো আহি পাই গ'লো আমি হিৰিম্বা বাথৌ মন্দিৰ তো আমি ৱালাৰৰ মাজেৰে আমি জঁপিয়াই নাযাওঁ গেটেৰে যাম তোমালোককো দেখুৱাই আছো চাই ল'বা শিকি ল'বা বুজি ল'বা গাড়ীখন থৈ লওঁ নে কি দুষ্টি অ'কে গাড়ীখন থৈ দিয়া তো হিৰিম্বা বাথৌত এতিয়া আমি গোটেইকেইজন ইয়াতে উপস্থিত হৈছোঁ তো ভাই কি ব্লগ বনাই আছে কি চেনেল তোমাৰ মোৰ হিমাংশু কলিতা বুলি আছে হয় নেকি ব্লগিং নে তোৰ হিমাংশু কলিতা ইয়াৰ চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আমাৰ লগতে আহিছে তো কোনো কথা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু এইফালে আমি এতিয়া যাম হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰলৈ অ' ভাইটি তুমি ফটো উঠিব আহিছা নে কি চাই আছা তাকেতো মানে কি তুমি ফটো উঠিবা নেকি ফটো উঠিবা নে উঠাবা ই ফটো উঠাব চব মানে কি তোমাৰ যেতিয়াই তেতিয়াই জয়াই অসম ক'লা কেনেকৈ কি ফটো চটো উঠি পেলাই কি এনেই কিবা লাইন চাইন মাৰা ধান্দা নে কি না ঝিয়া আছে না গাৰ্লফ্ৰেণ্ড আছে বেকাৰ ল'ৰা ভাই বেকাৰ ল'ৰা নেকি চিংগল ল'ৰা পঢ়ি আছো পঢ়া মেইন এনে ফটো চটো পুৰা উঠি থাকা আৰু নে ফটো চটো সৰু সুৰাকে উঠি থাকো ফকতীয়া DSLR পালি হয় নেকি ফকতীয়া এটা খালি চব ফকতীয়াই জীৱন তো মন্দিৰটো দেখুৱাৰ আগতে তোমালোকক দেখুৱাইছোঁ তোমালোকে চাই লোৱা ইয়াৰে পৰিৱেশটো তোমালোকে চাই লোৱা বহুত এটা সুন্দৰ পৰিৱেশ হয় আৰু ইয়াত আছে এইটো এটা পুখুৰী আৰু ইয়াত এয়া পাৰ্ক তো তোমালোকক মই গোটেইখিনি দেখুৱাই আছোঁ বেক কেমেৰা কৰি লওঁ নে কি কোৱা Like a Hellcat. এইটোৱে আহিছে হিৰিম্বা বাথৌ মন্দিৰ এইটো আপোনাৰ বড়ো জনগোষ্ঠীসকলৰ আৰু ইয়াত দি আছে এয়া পোচ আৰু মাৰি আছে এইফালে কেমেৰা ইয়া ডাবল কেমেৰা পাৰ্চন কোন বেটাৰী দুটা কেমেৰা পাৰ্চন সুন্দৰ পৰিৱেশ ইনশাআল্লাহ তো গাইছ এতিয়া আমি যাম হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰলৈ তো ইয়াত আমাৰ লগত অহা কেইজনে ইয়াতে ৰাস্তাই ঘাটে কোনোবাই মাৰি থকা দেখিলে চাধা খোজা ল'ৰা চাধা লাগে বেবী লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবি মুকেশ এইটো হৈছে হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰলৈ আমি আহিছো বেবী আৰম্ভ কৰা তো বলক আৰম্ভ কৰোঁ মন্দিৰটো এইটো বাথৌ মন্দিৰ হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰত আছো আৰু ইয়াতে হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰত ইয়াতে আছে কেইটামান মূৰ্তি বহুত পুৰণা মূৰ্তি হয় এইকেইটা তো তোমালোকে চোৱা ফটো উঠিবৰ কাৰণে ই ফুল ছিঙি দিছে সুন্দৰ বেটা তুমি আমাৰ প্ৰেম পূজাৰী বাবাই গোলাপ ফুল লৈ পেলাই আছে আই লাভ ইউ কিয় বেবী এনেকুৱা মুকেশ আই লাভ ইউ বেবী বেবী থেংক ইউ মুকেশ আই লাভ ইউ মাত্ৰ মোক এইটো ফুলটো দিলে তো গাইছ এতিয়া আমি এয়া হিৰিম্বাৰ পৰা ওলাই আহি নেণ্ডেল তেণ্ডেল পিন্ধি লৈ এইটো মন নহয় দেখোন তো গাইছ এতিয়া আমি গোটেই কেইজন মন্দিৰৰ পৰা ওলালো হিৰিম্বা মন্দিৰৰ পৰা তো নেণ্ডেল তেণ্ডেল পিন্ধি লৈ আমি এতিয়া ওলাই আহিলো গোটেই কেইজন ঘৰলৈ যাম তো আজিৰ এই ব্লগছটোত তোমালোকক নাৰিকলি মন্দিৰ খতৰা মন্দিৰ আৰু আমাৰ হিৰিম্বা বাথৌ মন্দিৰ তোমালোকক দেখুৱালো তো ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা একেবাৰে নতুন চেনেল হয় তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো আজিলৈকে এৰিলো বাই